তেতিয়াতো মোৰ আৰু খং উঠি গ'ল যে আমুকে মোৰ পইচা চুৰ কৰিলে। পইচাখিনি সি ক'ত পুতি থৈছিলে জানে নে? জাবৰৰ মাজত পুতি থৈছিলে। হেল্ল' মোৰ ইউটিউব ফেমিলি, মোক দাদাজনে কমেণ্ট কৰিছে যে ৰাতি দোকানত কোনোবা থাকে নে নাথাকে। চোৰৰ উৎপাত বহুত হৈছে। থেংক ইউ আপুনি কমেণ্ট কৰাৰ কাৰণে, আপুনি যে মোৰ ভালটো ভাবিছে। দোকানত বাৰু থকা নহয়, এইটো চিচি কেমেৰা লাগি আছে, ইমান প্ৰব্লেম নাই। ইয়াত এটা লাগি আছে, এইটো চুকত এটা লাগি আছে, তাৰপিছত ইয়াত এটা লাগি আছে। এই চিচি কেমেৰা কেইটাই বহুতখিনি কভাৰ কৰি দিয়ে। যদি কোনোবাই চুৰ কৰিম বুলি ভাবিছে, ডকাইত কৰিম বুলি ভাবিছে, মই যদি দোকানত থাকো বা কাৰোবাক যদি চিকিউৰিটি দিওঁ, তথাপিও নিবহিয়ে মানে মোক মাৰি মেলি হলেও বা কাৰোবাক মাৰি মেলি হলেও নিবহি। কিন্তু আজিকালি চুৰ তুৰ কৰা মানুহ নাইকিয়া হ'ল। চুৰ হৈছিলে মোৰ দোকানত 2020 চনত হৈছিলে। তেতিয়া কৰোণা হৈ আছিলে ন, তেতিয়া কোনো মানুহ ক'তো কাম কৰিবলৈ যোৱা নাছিলে, যাব পৰা নাছিলে, কোনো কামত লগোৱা নাছিলে। সেইটো সময়ত মোৰ দোকানত চুৰ হৈছিলে। চুৰ হবলৈ কেনেকে পালে? তেতিয়া মোৰ দোকানখন কেঁচা আছিলে। কেঁচা দোকানৰ পিছফালে মোৰ যিখন বেৰৰ ওপৰত যিটো মানে ওপৰৰ পৰা ফাঁক এটা থাকে ন, তেনেকুৱা চেম মোৰ দোকানত কেঁচা দোকানখনৰ পিছফালে এনেকুৱা ফাঁক এটা আছিলে। সেই ফাঁকটোৱেদি পইচা লৈ গ'ল। মই মানে এই 200 টকীয়া 500 টকীয়া পইচাবিলাক এনেকে এই খামটোত এনেকে ভৰাই কিনি মই সেই ৰেকটোৰ ওপৰত এনেকে উঠাই থৈ দিওঁ মানে হা। একদম চেম টু চেম, একদম এনেকে আৰু জিলিকি থাকে বাহিৰৰ পৰা। আৰু এই ডাষ্টটো তেতিয়াৰ পৰা মই এইটো ডাজেই আছে মানে, এইটো ৰেকে আছে। এই ডাষ্টটোতে মই 1000-1500 মান টকা থৈছিলো, মানে দিনটো যাতে মই চলিব পাৰো, কাষ্টমাৰক যাতে মই ৰিটাৰ্ণ কৰিব পাৰো, তেনেকে থৈ গৈছিলো মই। মোৰ তেতিয়া দোকানখন 8 মাহ মান হৈছিলে চাগে খোলা। কেতিয়াবা 5000 বিক্ৰী হয়, কেতিয়াবা 6000 বিক্ৰী হয়, কেতিয়াবা 3000 বিক্ৰী হয়। তেনেকে মানে চেলিং হৈছিলে আৰু এদিনত। মানে এদিনত তেনেকে যদি 2-3 হাজাৰ, 5 হাজাৰ, 8 হাজাৰ তেনেকে বিক্ৰী যদি হয়, তেনেকে 2-3-4 দিনৰ ভিতৰত ধৰি লওক 15,000 পৰা 18,000 টকা মানে জমা হয়গৈ আৰু কালেকশ্যন হয়গৈ আৰু সেইখিনি পইচা লৈ 3-4 দিনৰ পাছত টাউন যাওঁ, টাউনৰ পৰা বস্তু লৈ আহোগৈ। আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা যে চুৰ কোনে কৰিছিলে জানেনে? মোৰ দোকানত বাকী খাইছিলে ল'ৰা এটাই। 2-3 মাহ মান আগৰ পৰা খাই আছিলে আৰু তাৰপিছত 2-3 মাহ ধুনীয়াকে দিলে। তাৰপিছত যেতিয়া ঘপকেনে কৰোণা হৈ গ'ল, লকডাউন দি দিলে, মানুহ ক'তো কাম কৰিবলৈ যাব নোৱাৰা হ'ল, তেতিয়া সি ঘপকে পইচা দিব নোৱাৰা হৈ গ'ল। সেইবাৰ মানে তাৰ 4800 মান টকা মাহেকত তাৰ ধাৰ হৈ গৈছিলে দোকানত। মই যিহেতু 27000 টকাৰহে দোকানত বস্তু ভৰাইছিলো, মোৰ দোকানৰ পৰা যদি 4000 টকা বস্তু বাকিয়ে খাই দিয়ে কোনোবাই, তেনেহলে মোৰ কিমান প্ৰব্লেম হ'ব বস্তু আনিবলৈ, বা দোকানৰ ষ্টক কিমান নাইকিয়া হৈ যাব। সেইকাৰণে মই তাক পইচা লাগে বুলি জোৰ দিলো। পইচা লাগে বুলি জোৰ দিয়াৰ পিছতো সি পইচাটো দিয়া নাই। যি দিম, কালি দিম, পৰহি দিম কৈ মানে 1.5 মাহ মান তেনেকে পাৰ কৰাই দিলে মানে সি। এদিন মোৰ এনেকুৱা খং উঠিলে, দোকানত বস্তু আনিব লাগে, কেছ পইচা দি মাল আনিব লাগে, কাৰণ আমাক বাকী কোনো নিদিয়ে। তেতিয়া ইমান চিনাকিও নাছিলে মাৰোৱাৰীৰ লগত, মানে যিবিলাক ডাঙৰ ডাঙৰ ব্যৱসায়ী বিলাকৰ লগত। মোক খং উঠিলে মানে, মই খঙত কলো তই আজি দিবি নে নিদিয় বুলি টানকে তাক কলো মই। তেতিয়া সি ঘপকে কৈ দিলে কাইলৈ দিম বোলে। সি কেলে দিম বুলি কলে মই তেতিয়া মানে বুজি নাপালো। ঘপকে নে দিব চাগে, ক'ৰবাৰ পৰা কাম চাম পাইছে চাগে। সি ধান্দাটো ক'ত লগাই থৈছিলে জানেনে? এইফালৰ পৰা যিহেতু বাহিৰৰ পৰা পইচাটো তেনেকে দেখিয়ে থাকে ন, এনেকে পইচাটো থলে মানে ধৰি লওক 500 টকীয়া পইচাবিলাক ধৰি লওক মই 4-5 মাহ মান তেনেকে পইচা তাত থৈছো। সি সদায় আহি থাকে, যেনে নহওক ডেইলি আহি থাকে বস্তু নিবলৈ। সি মানে দিমাগটো তাত লগাই দিলে যে পইচাটো মই তাৰ পৰা নিব পাৰিম। আৰু সি পইচাটো কেনেকে নিবলৈ পালে, মানে পিছফালৰ পৰা কেনেকে উঠিলে, মোৰ দোকানখনটো তেতিয়া কেঁচা আছিলে, এফালে এটা চাইড যোৱা, এফালে এটা চাইড যোৱা, মানে ওপৰত ৰেজিং টাইপৰ দিয়া আছিলে। দোকানখন এইডোখৰমান চাপৰ আছিলে, এই ধৰি লওক যে ওপৰত যে ভীমটো দিয়া আছে তাতকৈ চাপৰ আছিলে মানে। আৰু ইমান এই তামোলজোপা পোনত আছিলে, এইডোখৰ পিছফালে মানে অলপ পিৰালি টাইপৰ আছিলে। আৰু মোৰ দোকানত মানে ড্ৰামটো তেতিয়াৰ পৰাই আছে, মানে সেই পিছফালে পিৰালিত তেতিয়াৰ পৰাই থাকে। মানে সি কি কৰিলে, সি ড্ৰামটো লৈ কিনি ইয়াত এইডোখৰ ফালৰ পৰা হাতখন বাই কিনি এই পিছফালৰ পৰা পইচাটো উলিয়াই ললে। সেইদিনাখন বৰষুণো দি আছিলে, মই দোকানতে যিহেতু মই দোকানতে থাকো, গমো নেপালো। সেইটো চাইডৰ পৰা সি পইচাটো উলিয়াই কিনি ধুনীয়াকে লৈ গুচি গ'লগৈ। মানে সেই চান্সটো পাই গ'ল মানে বৰষুণ দি থকাৰ কাৰণে। পাছদিনাখন সি 6টা মান বজাতে আহিলে মোক পইচা দিবলৈ। 6টা মান বজাত আহি কিনি মোক 4000 টকা একদম 100 টকীয়া নোট পুৰা মোৰ হাতত ধৰাই দিছে। আৰু মোৰ মনটো ভাল লাগিলে। আৰু তাক মই সুধিলো, যিহেতু তাৰ 4800 টকা বাকী আছিলে মোক দিবলৈ, আৰু 800 টকা কেতিয়াকে দিবি বুলি ক'লো। সি কৈছে হ'ব দে, লাহে দিহে দিম। আৰু সি 200-300 মান টকা ঘৰলৈ কেছ পইচা দি বজাৰো কৰি লৈ গৈছে। মানে ইমানেই কনফিডেন্স হৈছে মানে তাৰ সেইদিনাখন। আৰু যেতিয়া সি মানে মোক 4000টো দিলে, মই ওপৰত ডাইৰেক্ট উঠাই থৈ নিদিলো। মানে মই এই ডাষ্টটোতে মই থৈ দিলো, হ'ব পাছত উঠাম লাহে দিয়ে বুলি ভাবিলো। আৰু সি যোৱা 10 মিনিট মানৰ পাছত মই ওপৰৰ পৰা চকলেট বাকচটো নমাই আনিছো। দেখিছো যে তাত 100 টকীয়া অকল 3টা মান নোট পৰি আছে। সি চাগে সেই বাকচটো নিব নোৱাৰিলে, ফুটাটো অকল হাতখন ভৰাব পৰাকেহে আছিলে। বাকচটো ধৰি লওক অকমান ডাঙৰ হয় ন, বহল হয় ন, সি নিব নোৱাৰিলে। ডাইৰেক্ট চাগে হাতখন ভৰাই পইচা যিমানখিনি পালে আৰু লৈ গুচি গ'লগৈ। অকল 3খন মান পইচা থাকি গ'লগৈ। মোৰতো তেতিয়া মাথা চাথা গৰম হৈ গ'ল। লগে লগে ঘৰলৈ ভণ্টিক ফোন কৰিছো, তই পইচাখিনি ক'ৰবাত থৈ গৈছে নেকি? তাই কৈছে মই কেলে পইচা থম বোলে, পইচাটো তাতে আছিলে, তইহে পইচা থ বোলে। তেতিয়াতো মাথা চাথা গৰম হলেই আৰু, গা চা কঁপিলে, বুকু চুকু কঁপিলে। আৰু যদি পইচাখিনি নাপাওঁ মই দোকানত ক'ৰ পৰা বস্তু ভৰাম, কাৰণ মোকতো কোনো সেইটো সময়ত বাকী নিদিয়ে, চব কেছ পইচাত আনিবলগীয়া হয়। 27000 টকা মাল যদি দোকানত সোমাইছিলে, ধৰি লওক 8 মাহৰ ভিতৰত মোৰ 50000 মান টকা দোকানৰ বস্তু হৈছেগৈ।
আৰু তাৰ পৰা যদি 18,000 টকা মোৰ দোকানৰ পৰা নাইকিয়া হৈ যায় মই বস্তু ক'ৰ পৰা আনিম আপোনালোকে নিজে অংক কৰক যোনে যোনে ধৰি লওক গেলামাল দোকান চলাই আছে সৰু দোকানখন চলাই আছে তেওঁলোকে গম পাব 18,000 টকা যদি দোকানৰ পৰা নাইকিয়া হৈ যায় কিমান প্ৰব্লেম হয় 2,000 টকা এটা নাইকিয়া হ'লেও প্ৰব্লেম হয় মোৰ 18,000 টকা নাইকিয়া গৈছিলে মই কি কৰিম কেনেকে দোকান চলাম সেই চকলেটৰ বক্সটোত 18-20 হাজাৰ টকা আছিলে চাগে 3-4 দিনৰ কালেকশ্যন যি হয় মানে তাতে ওপৰতে ধুনীয়াকে থৈ যাওঁ মই খুব ভাবিলো মই পইচাখিনি ক'ত গ'ল কি কৰিলো ঘপকেনে মই এনেকে ডাষ্টটো খুলি চালো পইচাবিলাক একদম এনেকে মানে প্লেন হৈ আছে একদম এনেকুৱা ধুনীয়া ধুনীয়া হৈ আছে মই মানে ওপৰত যেতিয়া মই পইচাখিনি এনেকে জাপি থৈ দিওঁ ন একদম এনেকুৱা প্লেন হৈ থাকে মানে আৰু মই পইচাখিনি চুইয়ে গম পাই গলো যে এইখিনি সঁচাকে মোৰ পইচা হয় বুলি তাক মই তেতিয়া লগে লগে ফোন কৰি সুধিলো যে তই ক'ত পালি কচোন পইচাখিনি মোক দিবলৈ তইতো কাম বন কতো কৰা নাই সি তেতিয়া ক'লে আমাৰ ঘৰৰ দাই পৰা ধাৰলৈ ললো বুলি ঠিক আছে ৰ বুলি ক'লো তাৰ দদায়েকৰ ঘৰত গৈ মই তাৰ দদায়েকক সুধিলো যে তই আমুকক পইচা দিছিলি নেকি বুলি দদায়েকে কৈছে মই বোলে গোটত দিবলৈ 1,000 টকা এটা বেলেগৰ ঘৰত বিচাৰি ফুৰিছো তাক মই ক'ৰ পৰা পইচা দিম তেতিয়াতো মোৰ আৰু খং উঠি গ'ল কোনে পায় তেতিয়া মোক লগে লগে বৰ্তাৰ ঘৰ দাদাক ফোন কৰিলো যে আমুকে মোৰ পইচা চুৰ কৰিলে বৰ্তাহঁতৰ দাদাও ঘপকে ওলাই আহিলে দোকানলৈ আকৌ ঘূৰি আহি কিনি ডাঙৰ লাঠি এডাল লৈ কিনি তাক বিচাৰি গলো ৰাস্তালৈ লগ পালো তাক সুধিছো তই মোক পইচা চুৰ কৰিছিলি সি মোক গেগনি মাৰিছে জানেনে ক'ত মই পইচা চুৰ কৰিছিলো তই ক'ত দেখিছিলি বুলি লাঠিডাল লৈ তাক 2 চুট দি দিলো লগে লগে সি মানে মুখৰ পৰা ওলাই গ'ল মানে হয় মই পইচা চুৰ কৰিছিলো বোলে আৰু পইচাখিনি সি ক'ত পুতি থৈছিলে জানেনে এনেকুৱা পুৰণা ফ্লাক্স এটাত ভৰাই লৈ কিনি জাবৰৰ মাজত পুতি থৈছিলে 13-14 হাজাৰ টকা পেলাই ফ্লাক্সত পুতি থোৱা পালো আৰু 4,000 টকা এনেকে পালো 17-18 হাজাৰ মান টকা পালো মই ইমান মাথাও মাৰি থাকিলো পইচাটো যে মই ঘূৰাই পালো যে দোকানৰ বস্তু আনিবলৈ পালো যে মই এছাৰে যদি মোক 100 টকীয়া পইচাখিনি নিদি 500 টকীয়া পইচা কেইখন যদি দিলেহেঁতেন সি ধৰা নপৰিলেহেঁতেন মানে চুৰ কৰিলে ধৰা পৰিবই আৰু চুৰে ধৰি লওক চুৰ কৰাৰ পিছত কিবা এটা নহয় কিবা এটা মানে হৈ যায় ন লিক এটা যি কি নহওক দোকানত এবাৰ দুবাৰ চুৰ হ'ব লাগে দোকানীজনৰ ভাল হয় বোলে মানে আগৰ দিনৰ মানুহে কৈছিলে সেইকাৰণে চাগে আজি ভগৱানৰ কিমাত ইমান কণৰ পৰা ইমান কণ হলো যথেষ্টখিনি ইমানো নহয় মই ইমান কণ যাতে হলো যাতে আপোনালোকক মই কিবা এটা ক'ব পাৰো মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব পাৰো যাতে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকে কিমান দিনৰ পৰা দোকান চলাই আছে কোনে কোনে ৰিটেইল দোকান চলাই আছে কোনে কোনে হোলচেল দোকান চলাই আছে আৰু কি কি ব্যৱসায় কৰে আপোনালোকে মোক কমেণ্টত জনাবচোন আজিলৈ ইমানেই জয় আই অসম।